গাইজ আপোনালোকক মোৰ নতুন ইউটিউব চেনেল ঋতুপৰ্ণাছ ব্লগলৈ ৱেলকাম কৰিছোঁ। আজি আপোনালোকলৈ বতৰৰ লগত মিলাই দেই, বহাগৰ বতৰ ন, যিহেতু সেয়ে আমি বিহু বজাৰ কৰিবলৈ যাওঁ। আজি সেয়ে মোৰ প্ৰথমটো চেনেলত কেনেকৈনো বজাৰ কৰিলোঁ, ক'ত ক'ত কি বজাৰ কৰিলোঁ দেখাওক। বলক আমি একেলগে ৰেডি হওঁগৈ। এগৰাকী পূৰা মেকআপত ব্যস্ত, পূৰা ব্যস্ত মিলাই লৈছে। কিজানিবা বজাৰ কৰিবলৈ যাওঁতে বোলে দাদাকেইজনে বেয়া দেখে, ভাল বস্তু নেদেখায়। এয়া আমি এতিয়া বজাৰ কৰিবলৈ যোৰহাট গৈ আছোঁ। এয়া আমি আমাৰ এয়া আমাৰ এওঁ বৰ লাজ, আমাৰ মোবাইলত মৰিয়নিলৈ যাবলৈ আৰম্ভ কৰিব মানে কি হয় মৰিয়নি গ'লে বোলে ভাল, কিন্তু শ্বপিং মল বুলি নিজৰ পচন্দৰ বস্তু ল'বলৈ দিগদাৰ হৈ কেনে মললৈ যাম। এয়া ব'লক তেতিয়াহ'লে আপোনাৰ লগত গৈ থাকক, তাৰে লগ পাম। এয়া আমাৰ ককাইদেউ গৈ আছে আগে আগে। ককাইদেউ মানে আৰু অকণমান হেৰি দিছোঁ আৰু আমাৰ বডিগাৰ্ড। এতিয়া আহিছোঁ আমি ভিৰটো মাৰ্কেটলৈ, যোৰহাটতে আছে। ৱাৰ্ম হাউচৰ পৰা আহিলোঁ, ৱাৰ্ম হাউচৰ পৰা বজাৰ কৰি আহিলোঁ। ভাইটি আৰু ভণ্টি খালি ভিতৰলৈ বেগকেইটা নিব নিদিয়ে যে, তাত থৈ যাওঁ। ব'লক বেগকেইটা থৈ আহোঁগৈ। এয়া বেগকেইটা থৈ আহি এতিয়া ওপৰলৈ উঠিছোঁ, যিহেতু এই মলত মাস্কবিহীনভাৱে সোমাব দিয়া নহয়, লগাই লৈছোঁ। এয়া পূৰা মানুহ ভিৰ, मुझे लाइन ही समझ नहीं आ रहा। পূৰা ভিৰ, আমি ভিৰ ফালি ফালি গৈ আছোঁ। তাহাঁতক দিলোঁ, এইক দিলোঁ। এই ভিডিঅ' কৰিবলৈ লাজ লাগিলে বোলে। মন কৰি দিয়া। আমি যিহেতু মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰ পালোঁহি, কিন্তু ফাৰ্ষ্ট ফ্ল'ৰ বোলে বেবী কাপোৰ নাপায়, সেইকাৰণে ছেকেণ্ড ফ্ল'ৰ যাব লাগিব। দুটা ভাইটি বজাৰ কৰিলোঁ। এতিয়া আছে আৰু সৰু সৰু ভাইটিকেইটা। দুটা ভাইটি নহয় দেই, এটা ভাইটি আৰু এটা ভণ্টি। এতিয়া এবাৰ ওপৰলৈ বজাৰ কৰিব গৈছোঁ। এটা ৰুস্তম ভাইটি, এটা ৰিয়ান ভাইটি। ব'লক ব'লক চাওঁগৈ ওপৰত একেলগে কাপোৰ ভাইটিহঁতৰ কাৰণে। ভাইটিহঁতৰ কাপোৰ চাবলৈ গৈ দেখোন নিজলৈহে ভাল লাগিছে। চাওকচোন কুৰ্তীটো বেয়া লাগিছে নি বাৰু। এইফালে আমাৰ ভাইটিৰ মুখ চুখ ফুলি আছে অকণমান। মাইকী মানুহৰ লগত বজাৰ কৰিবলৈ আহিলে যিহেতু দেৰি লাগে, তেওঁ ইফালে বিহু প্ৰেক্টিছ কৰি এৰি আহিছে, সেয়ে মনত দুখ ৰখি আছে আৰু। এয়া চাওকচোন কুৰ্তীবোৰ ইমান ধুনীয়া ধুনীয়া আহিছে। বিহু কালেকশ্যন চব ভাল লাগিছে ন, এইটো মোৰ বৰ পচন্দ হৈছিলে। এই পিছো ভাল লাগিছে। দুটা কালাৰ, এটা একেটা বস্তুৱে দুটা কালাৰ, এটা গ্ৰীণ আৰু এটা ব্লেক। চাই লওঁ কোনটো লওঁ। আমাৰ এওঁ অকলে অকলে ঘূৰি ফুৰিছে। ইজনী বায়েকৰ লগত। এইজনী আমাৰ সৰু ভণ্টি, তাইৰ লগতেই ঘূৰি ফুৰিছে আৰু সি বজাৰ কৰিবলৈ আহি খাবলৈ আৰম্ভ কৰিছোঁ। এইবাৰ আহিছোঁ মেইন পৰ্ব পেট পূজালৈ। এয়া আমি সোমাইছিলোঁ খাবলৈ যোৰহাট চেৰী গাৰ্ডেনত। এয়া বেড ৰোল, বহুত ভাল লাগিলে, আহিব আপোনালোকে খাবলৈ। লাগে যদি উঠাই লৈ লোৱা। অলৰেডি কাপোৰ ল'লে হা, জিন্স চাৰ্ট তথাপিও মানে আৰু টি চাৰ্ট লাগে। এতিয়া আহিছে ইয়াত টি চাৰ্ট যোৰহাট ৰিলায়েন্স আৰু এইখন আছে আপোনাৰ গড়আলিত। আপোনালোকে আহিব পাৰে, কাপোৰবোৰ ধুনীয়া, দামো ৰিজনেবল আছে, আহিব পাৰে। এইটো সৰু পাম নি বাৰু?
মানে সৰু আছে তাতে পাবা সেইফালে সৰু হাফ পেণ্ট আছে যা অঁ সেইটো আছে শিয়াবলিকা চুতীয়া জনাবচোন দেই ইয়াত তিনিটা টি চাৰ্ট আছে কোনটো পিন্ধিলে ভাল লাগে নিজে কনফিউজ খাই আছে মই ফটোবোৰ দি দিম পাছত এয়া মোৰ ভাইটি ডাঙৰ ভাইটি থাকি বাৰু এটা জিন্স Thank you. ৰিলায়েন্সত গিফ্ট পালোঁ আপোনালোকে দেখিলেই এবাৰ আমি অলৰেডি কফি ব্ৰেড ৰোল খালোঁ যিহেতু ঘৰৰ পৰা বহুত সোনকালে আহিছোঁ টাইমো বহুত হ'ল সেই এতিয়া আমি খাবলৈ লৈছোঁ হায়দৰাবাদী বিৰিয়ানী বহুত টেষ্টি চব লগত লেগ পিচো দিছে আৰু মাংস ডাঙৰ ডাঙৰকৈ দিছে খাবলৈ বহুত ভাল য়াম্মি মানে একদম পেট ভৰ্তি হৈ গ'ল খাবহি পাৰে আপোনালোকে ভাল পাব খাই দেই নামটো কি আপোনালোকৰ অঁ দিল্লী মাষ্টাৰ চিকেন বিৰিয়ানী গড়আলিত আছে আপোনালোক খাবলৈ আহিব বহুত টেষ্টি পাব খাই বজাৰ আমাৰ যিহেতু শেষ হোৱাই নাই এতিয়া সোমাইছোঁ আমি এয়া বিশাল মাৰ্কেটত বাপৰে বাপ ইমান মানুহ ধৰিবই নোৱাৰি কি কৰিলোঁ জানেনে এই আগৰ বজাৰ কৰি অনা কুপনটো হেৰুৱাই ল'লোঁ কুপনটো হেৰাই এতিয়া মোৰ কাপোৰখিনি কোনোবাই লৈ যাব বুলি চিন্তাত মই আহি লগালগ আকৌ ৰখি আছোঁহি সেই কুপন দিয়া দাদাজনৰ ওচৰত চাওকচোন চাওক কেনেকুৱা ভিৰ বজাৰ মানুহে মানুহ কৰোণা নাই দেই কৰোণা যেনেকৈ আপোনাৰ ইলেকশ্যনৰ আগৰকেইদিন নাছিলে বিহু আগৰকেইদিনো নাই এয়া যোৰহাটৰ পৰা বহি লৈছোঁ দেই অলপ বস্তু পাতি লৈ একদম মৰিনি নিজৰ ঘৰলৈকে ইফালে বজাৰ সেইটোৱে মানে মানুহ এটা থাকিলে বস্তু চাইছোঁ আকৌ নাখাইছে এতিয়া আমি ক'লৈ গৈ আছোঁ গম পাইনে আমি ফুচকা খাই আহিলোঁ যোৰহাটত ভাইটিক লাগে কৈছিলে পাহৰি থাকিলোঁ যোৰহাটৰ পৰা আনিবলৈ এতিয়া আমি মৰিনিত ফুচকা বিচাৰি ফুৰিছোঁ গোটেইখন বিচাৰিছোঁ নাই ফুচকা পাবলৈ নাই নাপালেতো আজি দিব যা হওক আহোঁতে দেখি আহিছিলোঁ দূৰত তালৈ যাম এইয়া ৰেলগেট পৰিলে ৰেলগেট একো নাই আমি এতিয়া কাম এটা কৰিম দুইজনীয়ে ভণ্টি আৰু মই আহি আছোঁ টিকলি ভণ্টি মাৰ খোৱা কাম কৰিম মনে মনে পাৰ হৈ গুচি যাম আপোনালোকে কিন্তু এনেকৈ পাৰ নহ'ব দেই ৰিক্সি আমি কিন্তু হ'লেও পাৰ হৈ দিছোঁ আৰু সময় নাই 9টা বাজি গ'ল ঘৰত নহ'লে গালি খাম দেখিলেনে এইয়া এনেকৈ আমি পাৰ হৈ আহিলোঁ এইয়া দেখিছোঁ সেইখন ফুচকা দোকান এয়া ফুচকা দোকান পালোঁ এয়া দাদাক পেক কৰিবলৈ দিছোঁ 40 টকা ঘৰলৈ দাদাই এয়া ফুচকা ধুনীয়াকৈ বান্ধি আছে এয়া জানেনে যোৰহাটতো ফুচকা খাওঁ যোৰহাটৰ ফুচকা বহুত ভাল লাগে কিন্তু নাজানো আৰু য'ৰ মানুহ তোৰ ভাল লাগে বুলি ক'লে মৰিনি ফুচকা খাবলৈ পালেহে ভাল লাগে এয়া আমালৈ পেক কৰি আছে টেঙা পানী 40 এওঁলোক এনেকৈ লাইনত ৰখি আছে এতিয়াও ইফালে আগফালে পিছফালে আমি কিন্তু অকণ দিওঁ না টেঙা পানী আমি দুজনী কিন্তু পলাই আহিছিলোঁ তাৰ মাজতে এয়া ঘৰলৈ পেকিং যিহেতু শেষ হ'ল গাড়ীবোৰ গৈছে এতিয়া সিহঁতে চাগে আমাক বিচাৰি ফুৰিছে পটাপট গৈছোঁ আমি পটাপট গৈছোঁ গালিটো খামেই আজি এয়া খুব স্পীড একদম পূৰা গৈছোঁ আৰু এয়া চব অথনি অহা দোকানবোৰ বন্ধ কৰিলে আৰু দিনতেই টাইমটো চাওক এবাৰ আপোনালোকে এয়া দেখিছেনে 9টা বাজিছে ৰাতি 9টা বাজিছে এতিয়াও ঘৰ সোমাব পৰাই নাই আমালৈ ৰৈ থকা কিজানি এয়া
আমাৰ বজাৰ আহি পাইছোহি এইফালে গিফ্ট লৈ কেনেকৈ ৰখি আছে দেখা দে আকৌ এইফালে গিফ্ট লৈ ৰখি আছে এয়া গিফ্ট লৈ এই দেখা নাই দেখা যায় নেকি অ' মই যোৱা নাই দেই। আনবক্সিং কৰিম দেখাম আপোনালোকক জনাব কমেণ্টত কোনটো ভাল লাগিছে কালি যিহেতু বজাৰ কৰিব গৈছিলোঁ কিন্তু বহুত ভাগৰ লাগি আহিলে ভাগৰ লাগি আহি মানে ইমানখিনি আকৌ কি আনিলোঁ কি কি কৰিলোঁ দেখাবলৈ একেবাৰে মানে মুড নাইকিয়া হৈ গ'ল মূৰ বিষালে আৰু যিহেতু আপোনালোকক দেখাইছিলে সময়ো বেছি হ'ল এইটো এটা ধুনীয়া পেণ্ট নিচাই আনিছে ইম্ফলৰ পৰা এটা নহয় দেই দুটা ভণ্টিলে এটা মোলে এটা এইটো পিন্ধিবলৈ বহুত কমফৰ্ট হয় কাপোৰটো চাওকচোন এবাৰ শেষত দেখাওঁ এইটো আনিছোঁ কপালে টি চাৰ্ট জিন্স এটাও আনিছোঁ হা জিন্সটো কিন্তু মানে ফিটিং কৰিবলৈ দি থৈ আহিলোঁ সেইকাৰণে জিন্সটো এতিয়া নাই এয়া মাৰ্লি কুৰ্তি এইটো মাৰ্লি কুৰ্তি আৰু ইমানতে আজি মই মোৰ প্ৰথমটি ভিডিঅ' সমাপ্তি কৰিব লৈছোঁ আৰু যিহেতুকে এইটো মোৰ একেবাৰে প্ৰথম ভিডিঅ' বহুত ভুল ভ্ৰান্তি ৰৈ যাব পাৰে সেইবাবে আপোনালোকে যেন নিজৰ বুলি চাই আৰু বেয়া চেয়া নাপায় আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো প্লিজ টিপি দিব